নাচপতি খেতি কৰি কৃষকে ভাল লাভ অৰ্জন কৰিব পাৰে। বিজ্ঞানসন্মতভাৱে এই খেতি কৰি 1 একৰ ভূমিৰ পৰা প্ৰায় 400 পৰা 700 কুইণ্টল নাচপতি উৎপাদন কৰিব পাৰে। ইতিমধ্যে উদ্যান শস্যৰ পৰা অসমৰ কৃষকসকলে ভাল লাভ অৰ্জন কৰিছে। সম্প্ৰতি আমাৰ দেশত আপেলৰ পিছত নাচপতিৰ চাহিদা যথেষ্ট বেছি। নাচপতি স্বাস্থ্যৰ বাবেও অতি উপকাৰী আৰু ইয়াৰ খেতি কৰি কৃষকসকলে ভাল লাভ অৰ্জন কৰিব পাৰে। অৱশ্যে নাচপতি ঠাণ্ডা জলবায়ুৰ অঞ্চলত কৃষকৰ উপাৰ্জন বেছি হয়। আপুনি জানি আচৰিত হ'ব যে মাত্ৰ এজোপা গছৰ পৰা 1 পৰা 2 কুইণ্টল নাচপতিৰ ফল পাব পাৰি। উচ্চতাৰ অঞ্চল নাচপতি খেতিৰ বাবে উপযোগী বুলি গণ্য কৰা হয়। কিন্তু ভাৰতত জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু মধ্যপ্ৰদেশত নাচপতিৰ খেতি সৰ্বাধিক কৰা হয়। যদি দেখা যায় তেতিয়া সমগ্ৰ বিশ্বতে 3000তকৈও অধিক প্ৰজাতিৰ নাচপতি পোৱা যায়, য'ত ভাৰতত 20টাতকৈও অধিক প্ৰজাতিৰ নাচপতি উপলব্ধ। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিতা অসম।